নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি যিটো কইনৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ, এইটো এটা 2 টকা কমেমৰেটিভ কইন। বন্ধুসকল, এই কইনটো বিষয়ে মই অলৰেডি আজিৰ পৰা 6 মাহৰ আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মই কৈছিলোঁ সেই কইনটোৰ ভেলু সেইটো সময়ত। আজিৰ মোৰ উদ্দেশ্যটো হ'ল একেটা কইনৰ বিষয়ত মই এইকাৰণে ভিডিঅ' বনাই আছোঁ, আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এটা কইনৰ ভেলু কিমান বাঢ়িব পাৰে, কেনেকৈ বাঢ়ে। মোক বহুতে সোধে যে কইনছত যদি ইনভেষ্ট কৰা যায়, কইন যদি আমি কিনি ৰাখোঁ, যিহেতু কইনছৰ দামবোৰ যথেষ্ট বাঢ়ি গৈ আছে, তো এইবিলাকৰ বেনিফিট হ'বনে নহয়। মই আজি সেইসকল ব্যক্তিকো মই জনাব বিচাৰোঁ যে এটা কইনৰ ভেলু কেনেকৈ বাঢ়িব পাৰে। আজি মই যিটো কইনৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ, এইটো এটা 2 টকা কমেমৰেটিভ কইন হয়, ষ্টীলৰ কইন হয়। 2007 চনত এই কইনটো ৰিলিজ কৰা হৈছিলে। 5.62 গ্ৰামছৰ ওজনৰ এই কইনটো এটা ছিংগল মিণ্টেজ কইন হয়। কেলকাটা মিণ্টত মিণ্টেজ কৰা এই কইনটো হ'ল এয়াৰফ'ৰ্চ কইন। হয় বন্ধুসকল, এয়াৰফ'ৰ্চ কইন, যোনটো কইন 2007ত ইছ্যু কৰিছিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চ প্লেটিনাম জুবলি 1932 to 2007ৰ এই কইনটো আজি তাৰিখত ভেলিউ ভাবিব নোৱাৰা হৈছে। হয় বন্ধুসকল, আপোনালোকে যদি সেই ভিডিঅ'টো চাই মোৰ 6 মাহৰ আগত, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, সেই ভিডিঅ'টো ডিটেইলছত জানিব পাৰিব। সেইটো সময়ত মই কৈছিলোঁ যে 1300 বা 1400 টকা UNC কণ্ডিশ্যনত ভেলিউটো হ'ব পাৰে, কিন্তু আজিৰ তাৰিখত ইয়াৰ ভেলিউটো তাতকৈ বহুগুণ বাঢ়ি গৈছে। হয় বন্ধুসকল, এটা কইন, যোনটো কইনৰ ভেলিউ ইমান বাঢ়িব পাৰে, তেতিয়াহ'লে মই ভাবোঁ এটা কইনত ইনভেষ্ট কৰা কোনো অসুবিধা নাই। মোৰ হাতত আপোনালোকে যোনটো কইন দেখিছে, এই কইনটো মই হাৰ্ডলি 450 ৰুপিজ মানত কিনিছিলোঁ আৰু আজিৰ তাৰিখত ইয়াৰ ভেলিউটো 2500 টকাৰ ওপৰত। হয় বন্ধুসকল, 2500 ৰুপিজ আজিৰ তাৰিখত মাৰ্কেটত ইয়াৰ ভেলিউ চলি আছে। এইটো এনেকুৱা এটা কইন হয়, যোনটো কইন আমাৰ সৰ্বসাধাৰণ ৰাইজৰ হাতত আমি প্ৰায় দেখা পাওঁ, কাৰণ এই কইনটো জেনেৰেল চাৰ্কুলেশ্যনত আহিছিলে, কালেক্টৰৰ হাতত বহুত কম আছে, মাৰ্কেটত বহুত বেছি আছে। আমি নজনা কাৰণে এনেকুৱা কিছুমান কইনছ আমাৰ ঘৰতো সোমাই থাকিব পাৰে। তো মই ভাবিলোঁ যে ইয়াৰ ভেলিউটো আপোনালোকক জনাওঁ আৰু এটা কইনৰ ভেলিউ কিমান বাঢ়িছে চাওক। এটা কইনত যদি আমি ইনভেষ্ট কৰিব পাৰোঁ, যথেষ্টখিনি ভেলিউ অনাগত দিনত আমি পাব পাৰোঁ। ভাল আপুনি ইনভেষ্ট কৰিলে ইয়াত আপুনি যথেষ্টখিনি ৰিটাৰ্ণ পাব অনাগত দিনত। আজিৰ তাৰিখত যোনটো 2500 ৰুপিজৰ এই কইনটো আনাডাৰ 1 to 2 ইয়াৰ্ছৰ ভিতৰত আপুনি চাব ইয়াৰ দামটো আৰু বাঢ়ি যাব। বন্ধুসকল, এটা ভিডিঅ' বনালোঁ, মই আপোনালোকক জনালোঁ যে এটা কইনত আপুনি কেনেকৈ এমাউণ্টটো কিমান বাঢ়িব পাৰে চাওক। আৰু এইটো হ'ল এটা FSSৰ কইন, ষ্টীলৰ কইন। কোপাৰ্নিকেল কইনৰ ভেলিউবিলাক আৰু বহুত বাঢ়ি গৈছে, যেনেকৈ 5 ৰুপিজৰ হওক, 2 ৰুপিজৰ কমেমৰেটিভ কিছুমান কইনছ হওক। তো যোনবোৰ কইন ৰেয়াৰ হয়, সেইবিলাকৰ ভেলিউ সদায় বাঢ়িয়ে থাকে, সেইবিলাকৰ ভেলিউ কেতিয়াও নকমে, কাৰণ আমি জানো যে কালেক্টৰ্ছ দিনে দিনে বাঢ়ি গৈ আছে আৰু সকলো কালেক্টৰ্ছে নিজৰ হাতত এটা ৰেয়াৰ কইন ৰাখিবলৈ বিচাৰে। বন্ধুসকল, এটা ইনফৰ্মেটিভ ভিডিঅ' মই বনালোঁ, আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় জনাব। যদি ভাল পালে কাইণ্ডলি এটা লাইক কৰিব আৰু যদি খুবেই ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে বন্ধুসকল, ধন্যবাদ।